এভৰিৱান গুড আফটাৰনুন। আমাৰ গৰুজনী লৰাব আহিছোঁ। ইমান গৰম চাওকচোন, আজি কি ৰ'দ। পৰিৱেশটো ভাল লাগিছেনে আপোনালোকৰ? বহুত ধুনীয়া পৰিৱেশটো, কিন্তু গৰম ঠিক গৰম দিছে দেই, সাৱধান সকলোৱে। তাৰপিছত মই আহিলোঁ ঘৰত আৰু পথাৰত নামিব নোৱাৰা অৱস্থা হৈছে, পানী যিহে গৰম উঠিছে পথাৰৰ পানী। আহিলোঁ, আহি পেলাই আমি আম কাটিলোঁ। ভাবিছোঁ গৰমৰ কাৰণে কিনো খাম আৰু গৰমত আম টেঙাই খাই দিওঁ। বিশেষ কিন্তু আমকেইটা ইমান ভাল নহয়, বহুত পোকা ওলাইছে আৰু পকিব হৈছে আমকেইটা। এনেকুৱা কোনোবা আছে নেকি যি আম টেঙা বেয়া পায়? মই হ'লে বহুত বেছি ভাল পাওঁ দেই। মিঠা মিঠাও লগা হৈছে, অকণমান টেঙা টেঙা। খুব জ্বলা দিছোঁ, এয়া বহুত পকৰীয়া হৈছে দেখিছেনে, কিমান পকা ওলাইছে। আৰু ঠিক জ্বলা দিছোঁ, জ্বলা দি পেলাই এনেকৈ খাইছোঁ। আৰু কাৰ কাৰ আম ভাল লাগে এনেকৈ খাই জনাবচোন এবাৰ। আৰু এইকেইদিন ৰেগুলাৰ আম টেঙা খাই আছোঁ, আৰু অকলেনো কি খাব, সেইকাৰণে পেহীক মাতিছোঁ কাটিবৰ কাৰণে। আজিলৈ আহিছোঁ, বাই বাই।